নমস্কাৰ দৰ্শকবৃন্দ, মই নলমণি আপোনালোক সকলোকে আমাৰ ব্লগত স্বাগতম জনাইছোঁ। আজি বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। বাৰু আজি পিছে আমি আহিছোঁ, আমাৰ ডান্সৰ আজি প্ৰগ্ৰেম আছে। আমাৰ যিহেতু বিহু আহিলে আৰু আমাৰ আগন্তুক কিছুমান প্ৰগ্ৰেম আছে, তাৰ কাৰণে আমি ডান্সৰ ৰিহাৰ্চেলত আছোঁ। আৰু আজি আপোনালোকৰ এটা স্পেচিয়েল এটা কথা ক'ব। আজি বহুত দিনৰ মূৰত আমাৰ ক্লাছত মোৰ মৰমৰ মানে পুৰণা দুটা ষ্টুডেণ্ট আছে। দুটাৰ ভিতৰত এটা আহিছে, মানে তাই অলপ কিবা কাৰণত মাজত অহা নাছিলে আৰু অলপ পৰিচয় কৰাই দি আছোঁ। এইজনী আমাৰ নেহা কিমান টিকলি আছিলে, চাওকচোন কিমান টিকলি আছিলে, এতিয়া ইমান ডাঙৰ হৈ গ'ল। চাওক এতিয়া পূৰা মাইকী হৈ গৈছে একদম। দুদিন পিছত বুঢ়ী হ'ব তাই। তাই বহুত দিনৰ মূৰত ক্লাছত পাই আমাৰ ভাল লাগিছে, হয়নে ছোৱালীকে? ভাল লাগিছেনে? ভাল লাগিছে ন? অঁ, বহুত দিনৰ মূৰত তাই ক্লাছত পাই ইমান ভাল লাগিছে। মানে ছোৱালীজনী বহুত ভাল নাচে আৰু আমাৰ চয়নিকাও ভাল আছে। চয়নিকা আৰু নেহাই মোৰ পুৰণা ষ্টুডেণ্ট। কিমান বছৰ হ'ল তোমালোকৰ? 9 বছৰ হ'ল ন? 9 বছৰ ধৰি আমাৰ স্কুলত আছে আৰু আমাৰ স্কুলখনৰ 9th এনিভাৰ্চাৰী আহি আছে 5 এপ্ৰিলত। আপোনালোকক দেখাম আমাৰ অনুষ্ঠানটো। আপোনালোক সকলোৱে আহিব। আমাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱস আছে 5 এপ্ৰিলত। সৰুকৈ হ'লেও কিবা এটা আয়োজন কৰিম, আপোনালোকক দেখুৱাম। যিসকলে আহিব নোৱাৰে আমাক চালে হ'ল। আৰু ভাবিছোঁ সেইদিনাখন ফেচবুক লাইভ এটাও আহিম অলপমান টাইমৰ কাৰণে, আপোনালোকে সহায় সহযোগিতা কৰিব। আমাৰ মানে 9 তাৰিখে এটা অনুষ্ঠান আছে, তাৰ লগতে বিহুৰ বাবেও আমি একেলগে মানে শ্ব' ৰখাৰ বাবে এটা মানে প্ৰস্তুতি চলাই আছোঁ, নৃত্যৰ কোৰিঅ'গ্ৰাফী। আৰু তাৰ লগতে একক নৃত্যসমূহো শিকাই আছোঁ। আৰু যদি আপোনালোকেও এনেকৈ একক নৃত্য শিকিব বিচাৰে, তেতিয়াহ'লে মোক যোগাযোগ কৰিব। মই নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম। এতিয়া মই যাই আছোঁ আমাৰ নিউ গুৱাহাটী সাৰ্বজনীন পূজা মণ্ডপত, য'ত মানে আমাৰ এটা অনুষ্ঠান চলি আছে, নৃত্য প্ৰতিযোগিতা আৰু বিহু নাম প্ৰতিযোগিতাৰ। মোক আবেলিতে যাব দিছিলে, কিন্তু ক্লাছ থকাৰ কাৰণে যাব নোৱাৰিলোৱে, সেইকাৰণে এতিয়া যাই আছোঁ। বাকী আপোনালোকক দেখাওঁ তাৰে পৰিৱেশ কেনেকুৱা বা কেনেকুৱা ধৰণৰ নৃত্য গীত কি চলি আছে। এইবাৰ আমাৰ অনুষ্ঠানটোৱে চৰকাৰীভাৱে স্বীকৃতিও পাইছে। আমাৰ অনুষ্ঠানৰ প্ৰগ্ৰেম চলি আছে, আমাৰ সকলো শ্ৰদ্ধাৰ কল্পনা মেমে এনাউন্স কৰি আছে। এয়া আমাৰ মেমতে ফূৰ্তি কৰি আছে, শেষৰ সময় একদম ফলাফল দিয়া সময়। আকৌ মইনা হৰি হৰি গলে বাৰীতে কাটি যাওঁ পাত। এই ৰংপুৰৰ জিলা লৈ নেযাবি ঐ মালতে, ৰংপুৰৰ জিলা লৈ নেযাবি ঐ মালতে, তাতে আছে বিহু আৰু মেলে মইনা দেহি। এনেকৈ অনুষ্ঠান প্ৰায় শেষ হ'ল। আৰু এনেকৈ আমাৰ শ্ৰদ্ধাৰ বিচাৰক, তেখেতৰ নামটো বাৰু মোৰ মনত নাই, তেখেতে এনেকৈ ঢোল বজাই আমাৰ নাচনীসকলক নচোৱায়। তৃতীয় বিপাশা দাস। ক শাখাৰ বিহুনাম প্ৰতিযোগিতাৰ আমাৰ কণমানি বিজয়ী, তৃতীয় বিজয়ী বিপাশা দাস। এয়া বিপাশা দাস। বিপাশাৰ এই সফলতাত আমি নথৈ আনন্দিত, আৰু বিপাশাই যাতে সদায় এনেকুৱা আগুৱাই যাব পাৰে তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। আধুনিক নৃত্য তৃতীয় বিপাশা দাস। বিপাশাই বিহুনাম প্ৰতিযোগিতা আৰু আধুনিক নৃত্য প্ৰতিযোগিতা দুয়োটাতেই তৃতীয় স্থান দখল কৰি আমাৰ নৃত্যদাসী বিদ্যাপীঠলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। তাইৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ, আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যেন বিপাশাই আৰু আগলৈ আগুৱাই যাব পাৰে। আমি এতিয়া ঘৰত যাই আছোঁ। আমি গোটেইকেইজনে এনেকৈ প্ৰগ্ৰেম শেষ হোৱাৰ পিছত তোৰতো ভাগাৰে লাগে ন? পঢ়বা দিলেও ভাগাৰ লাগে, নাচবা দিলেও ভাগাৰ লাগে, বহিবা দিলেও ভাগাৰ লাগে, ইয়াৰ চব ক্ষেত্ৰতে ভাগাৰ লাগে। পিছে আমি হেপ্পী। আজি বিপাশাই 2টাকৈ প্ৰাইজ আনিছে, আমি ভাল লাগিছে। তাই যাতে সদায় এনেকৈ উঠি যাওক, কিন্তু তাই সদায় যাতে আৰু আগুৱাই যাব পাৰে, তৃতীয় স্থানৰ দ্বিতীয় স্থানৰ জেগাত যাতে প্ৰথম স্থান আনিব পাৰে, আশীৰ্বাদ কৰিব আপোনালোকে, হয়নে নহয়?